Hello guys, welcome to my YouTube channel Santosh Vlog. So আজি মর্নিং উঠাৰ উদ্দেশ্য এটাই যে আপোনাক ধুনীয়া এটা ভিডিও দেখাবলৈ গৈ আছো তেনেহলে ভিডিওটো লাষ্ট লৈকে চাব আৰু ভিডিওটো কেনেকুৱা লাগে নিশ্চয় জনাব আহক তেনেহলে ভিডিওটো আৰম্ভ কৰো Hello guys, আজি মর্নিং উঠাৰ উদ্দেশ্য এটাই যে আজি মই ভাবিছো যে মর্নিং ওয়াক কৰিব যাম যে ধুনীয়াকৈ লগৰ কেইটা লগ হৈছো তাৰ আগতে এটা এনেকা ধুনীয়া এটা দৃশ্য দেখিব পাওঁ সো এই দৃশ্যটো আপোনাৰ মাজলৈ লৈ আহিছো পোনপ্ৰথমে মোৰ ফালৰ পৰা গুড মৰ্নিং সো আজি মই ৰাতিপুৱা উঠিছো প্ৰায় 4:30 মিনিটত তাৰ আগত চাওক দৃশ্যটো আপোনাক ধুনীয়াকৈ দেখাইছো বেলি আৰু এডাল বাঁহ গছৰ আগ কেনেকৈ টক্কৰ হৈ যায় সো আপোনালোকে নিশ্চয় গম পাইছে নে বেলিটো আৰু আগটো আপোনালোকে অকমান ধ্যান কৰিব নোহোৱা হৈ যায় না খাই দিয়ে না পুৰি যায় মই নিজে গম নাপাওঁ সো আপোনালোকৰ মাজত লৈ আহিছো ভিডিওটো ইমানে ইন্টাৰেষ্টিং আৰু মই ভিডিও লৈ নতুন কোনোবাই যদি আহিছে প্লিজ জলদি সাবস্ক্ৰাইব কৰি দিয়ক আৰু এই ভিডিওটোৱে মই বহুত ভিডিও কৰিছো এদিলৈকে কমপ্লিট হোৱা নাই যদিও মই আপোনালোকৰ মাজত অকমান এটা জাস্ট ভিডিও মানে ক্লিক কৰিছো আপোনালোকক দেখাৰ কাৰণে সো কোনোবাই যদি গম পায় নিশ্চয় মোৰ ভিডিওটো জলদি কমেন্ট বক্সত জনাওক আৰু মই ৰিপ্লাই দিয়াৰ কাৰণে চেষ্টা কৰিম আৰু আপোনাৰ মাজত মই সুন্দৰ ভিডিও এটা লৈ আহিম আপোনালোকে নিশ্চয় চাব পাৰিব সো গাইস তো আজি ভিডিও চাই কেনেকুৱা পালে নিশ্চয় জনাব আৰু ভিডিওটো বেছি আৰু বনাব আছে আৰু মানে নেক্সট পাৰ্টটো আপোনাৰ মাজলৈ লৈ আহিম তো আশা কৰোঁ আপোনালোকে মৰম দিব সো আপোনালোকৰ মৰমে মোৰ আশীৰ্বাদ সো যিমানে মৰম পাম সিমানে ভাল পাম আৰু তেনেহলে এৰিছো বাৰু থ্যাঙ্কস ফৰ ওয়াচিং গাইস Here we go. I see the light inside you, brighter than the sky.